আজি স্বাস্থ্য শিবিৰ সম্পৰ্কে মই এইটোৱে কওঁ যে আমি টেঙাখাত হাতীবন্ধা বান গৰাখহনীয়া আৰু মথাউৰি সুৰক্ষা সমিতিয়ে আমি অইল কৰ্তৃপক্ষক এখনি স্বাস্থ্য শিবিৰ পাতিবলৈ আমি ইয়াত আবেদন কৰিছিলোঁ। সেই আবেদন মৰ্মে তেখেতসকলে আজি দিনটো আমাৰ ইয়াত আহি বানপীড়িতসকলৰ চিকিৎসাৰ বাবে তেওঁলোক ওলাই আহিছে। যথেষ্ট ৰাইজে আহি তেখেতসকলৰ নিজৰ নিজৰ স্বাস্থ্য পৰীক্ষা কৰি গৈছে আৰু সুদূৰ ভৱিষ্যতেও এনেধৰণে আমাৰ অইল কৰ্তৃপক্ষই বিশেষকৈ এই বানপীড়িত গাঁৱত মাজে সময়ে এনেধৰণৰ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু তেখেতসকলেও আমাক কৈছে যে মাজে সময়ে আপোনালোকে জনালে আমি এনেকৈ স্বাস্থ্য শিবিৰ আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম। এক বিশেষ কথা যে আজি তেখেতসকলৰ প্ৰায় বিশেষভাৱে বিশেষজ্ঞ চিকিৎসকো আমাৰ মাজত আহি ইয়াত উপস্থিত আছে স্বাস্থ্য শিবিৰত। গতিকে সকলো ৰাইজক আমি কৈছিলোঁ, হয়তো যথেষ্ট গৰমক নেওচিও ৰাইজসকলে নিজৰ নিজৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ আগবাঢ়ি আহিছে আৰু তেওঁলোকৰ ঔষধ পাতিও দিছে। তেখেতসকলে খুব ধুনীয়াকৈ ঔষধ পাতি দিছে। গতিকে এইখিনিকে আপোনালোকক অৱগত কৰিলোঁ। হয়, আজি আমি আছাম মেডিকেল কলেজৰ পৰা কমিউনিটি মেডিচিন ডিপাৰ্টমেণ্টৰ পৰা ডক্টৰ আহিছোঁ, লগত অইলৰ লগত মিলি পেলাই যি বিনামূলীয়া হেল্থ কেম্প পাতিছোঁ আমি এই হাতীবন্ধা টেঙাখাত অঞ্চলত। আজি আমাৰ যিমান পেচেণ্ট আহিছে চবকে আমি চাইছোঁ আৰু লগতে চবকে ফ্ৰী ঔষধ দিয়া হৈছে। বহুতখিনি পেচেণ্টে আহিছে আজি। কোন কোন আহিছে আপোনালোকে? মই আহিছোঁ ডক্টৰ তানজিল সোহেল আহমেদ আৰু এগৰাকী আহিছে ডক্টৰ মেৰিচৰণ দেৱী। আমি চব কমিউনিটি মেডিচিন ডিপাৰ্টমেণ্টৰ হয় আছাম মেডিকেল কলেজৰ। আৰু আপোনালোকে এনেই কি বেমাৰ বেছি কৰি আছে? আমি বেছিকৈ ছালৰ বেমাৰ, তাৰপিছত মানুহৰ বিষ, সেইখিনি বেমাৰ খুব বেছিকৈ পাইছোঁ। এই বিশেষকৈ গৰমৰ কাৰণে ছালৰ বেমাৰটো অলপ বেছিকৈ পোৱা গৈছে আৰু কাহ চৰ্দিও পোৱা গৈছে। হয় হয়, ঠিক আছে। এনেই ঔষধ পাতি ভাল ঔষধে দিছে? হয় হয় হয়, চব ভাল ঔষধ দিয়া হৈছে।